নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ সেকেন্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 1 হৰপ্পা সভ্যতা শীৰ্ষক পাঠটোৰ সকলো মোস্ট ইম্পৰ্টেন্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এইচএছ সেকেন্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই লবা সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ সঞ্চালক প্ৰধান কোন আছিল এনসাৰ আলেকজেণ্ডাৰ কানিংহাম কোৱেশ্চন নম্বৰ 2 হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ কি ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিছিল এনসাৰ জাত কোৱেশ্চন নম্বৰ 3 ভাৰতীয় পুৰাতত্ত্ব বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায় এনসাৰ ছাৰ জন মাৰ্শাল কোৱেশ্চন নম্বৰ 4 ফাৰ্দাৰ এক্সকেভেটৰ এট মহেঞ্জোদাৰো নামৰ কিতাপখন কোনে লিখিছিল এনসাৰ আৰ্নেষ্ট মেকো কোৱেশ্চন নম্বৰ 5 ব্ৰাহ্মী আৰু খাৰষ্টি আখৰৰ পাঠোদ্ধাৰ কোনে প্ৰথমে কৰে এনসাৰ জেমছ প্ৰিন্সেপ কোৱেশ্চন নম্বৰ 6 হিন্দু উপত্যকাৰ সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিল এনসাৰ মহেঞ্জোদাৰো আৰু হৰপ্পাত কোৱেশ্চন নম্বৰ 7 ভাৰতৰ কোনখন ঠাইত প্ৰথমে হৰপ্পা সভ্যতা আৱিষ্কৃত হৈছিল এনসাৰ গুজৰাটত কোৱেশ্চন নম্বৰ 8 হৰপ্পা সভ্যতা কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল এনসাৰ দয়াৰাম সাহনীয়ে 1921 চনত কোৱেশ্চন নম্বৰ 9 হৰপ্পা সভ্যতা ক'ত অৱস্থিত আছিল এনসাৰ ভাৰতৰ গুজৰাট আৰু পাকিস্তানৰ এটা অংশত কোৱেশ্চন নম্বৰ 10 আজিৰ যুগৰ অতি প্ৰয়োজনীয় ধাতু এবিধৰ বিষয়ে হৰপ্পা সভ্যতাৰ জ্ঞান আছিল কোনবিধ ধাতু এনসাৰ লৌহ কোৱেশ্চন নম্বৰ 11 হৰপ্পা সভ্যতাৰ প্ৰথমে এটা মোহৰ বা চিন আৱিষ্কাৰ কৰিছিল কোনে এনসাৰ আলেকজেণ্ডাৰ কানিংহাম কোৱেশ্চন নম্বৰ 12 হৰপ্পা সভ্যতাৰ কালীবন্দন নামৰ শস্য পথাৰখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত এনসাৰ বৰ্তমান ৰাজস্থানত কোৱেশ্চন নম্বৰ 13 হৰপ্পা সভ্যতাৰ পানী যোগানৰ বা খন্দা খাল বা ডং বৰৰ অস্তিত্ব ক'ত পোৱা যায় এনসাৰ আফগানিস্তানৰ চতুৰঘাল নামৰ ঠাইত কোৱেশ্চন নম্বৰ 14 হিন্দু উপত্যকাৰ সভ্যতাৰ প্ৰথমে আৱিষ্কৃত স্থান কোনখন আছিল এনসাৰ হৰপ্পা কোৱেশ্চন নম্বৰ 15 মহেঞ্জোদাৰো অঞ্চলত বালিন্দা বৰৰ মাজত কিমানবোৰ নাদৰ সম্ভেদ পোৱা গৈছে এনসাৰ প্ৰায় 700টা কোৱেশ্চন নম্বৰ 16 মাৰ্শ্বেল left India 3000 years older than he had found her এই আশাৰ কথা কোনে কৈছিল এনসাৰ এছ.এন. ৰয় in his book India Archaeology কোৱেশ্চন নম্বৰ 17 কোন চনত হৰপ্পা সভ্যতাক আৱিষ্কাৰ কৰিছিল এনসাৰ 1922 চনত কোৱেশ্চন নম্বৰ 18 হিন্দু সভ্যতাৰ কিমানটা কবৰ আৱিষ্কাৰ কৰা হৈছে এনসাৰ 57টা তেনে কবৰ আৱিষ্কাৰ কৰা হৈছে কোৱেশ্চন নম্বৰ 19 হিন্দু সভ্যতাৰ স্থান আৱৰি থকা অঞ্চলবোৰ কি আছিল এনসাৰ আফগানিস্তান বেলুচিস্তান গুজৰাট ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ একোটা অংশ কোৱেশ্চন নম্বৰ 20 হিন্দু উপত্যকাৰ সভ্যতাৰ জীৱন নিৰ্বাহৰ মূল ভেটি কি আছিল এনসাৰ কৃষি কৰ্ম কোৱেশ্চন নম্বৰ 21 হৰপ্পা সভ্যতাক এজন পুৰোহিত ৰজাই শাসন কৰিছিল বুলি কিয় কোৱা হয় এনসাৰ শিলেৰে নিৰ্মিত মূৰ্তিটোক পুৰোহিত ৰজা বুলি মানি লৈছে কোৱেশ্চন নম্বৰ 22 হৰপ্পা সভ্যতাত কৃষি কৰ্মত নাঙলৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ কেনেকৈ পোৱা যায় এনসাৰ বানাৱলী বাছাৱালত
আৱিষ্কৃত টেৰাকোটাৰ পুতনা নাঙলে ইয়াৰ সাক্ষ্য বহন কৰিছে। কুৱেশ্যন নম্বৰ 23 হৰপ্পা সভ্যতাৰ লিপিবোৰ কোন পিনৰ পৰা কোন দিশলৈ লিখিছিল? এনসাৰ সোঁৰ পৰা বাওঁলৈ। কুৱেশ্যন নম্বৰ 24 এইটো সঁচানে যে মুনি বা তিৰোতাৰ কবৰৰ ভিতৰত মাটিৰ বাচন আৰু অলংকাৰ দিও পোৱা গৈছে, গতিকে মুনি বৰেও গহনা পিন্ধিছিল? এনসাৰ সঁচা। কুৱেশ্যন নম্বৰ 25 হৰপ্পান সকলে মৃতকৰ কবৰ দিয়াৰ সময়ত মূল্যৱান সম্পত্তি তাত সুমুৱাই ৰখাৰ পক্ষপাতী নাছিল, সঁচানে মিছা? এনসাৰ সঁচা। কুৱেশ্যন নম্বৰ 26 হৰপ্পা সভ্যতাৰ লিপিসমূহৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। এনসাৰ এ এই সভ্যতাৰ বেছি সংখ্যক লিপিবোৰ আছিল অতি সংক্ষিপ্ত। বি লিপিবোৰত বহুতো সংখ্যক চিহ্ন ব্যৱহাৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 27 হৰপ্পা সভ্যতাৰ দুটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰা। এনসাৰ ক সাগৰীয় ৰাস্তাৰে ইয়াৰে মানুহবোৰে বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিছিল। খ মাটিৰে তৈয়াৰ কৰা মূৰ্তি বা অন্য কোনো মহৰৰ পৰা সেই যুগৰ মানুহে মূৰ্তি পূজা কৰিছিল বুলি অনুমান কৰিব পাৰি। কুৱেশ্যন নম্বৰ 28 মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা স্নানাগাৰটোৰ দিশ আৰু পথালি কিমান আছিল? এনসাৰ ক দিশ 180 ফুট আৰু খ পথালি আছিল 108 ফুট। কুৱেশ্যন নম্বৰ 29 হৰপ্পা সভ্যতা ক'ত অৱস্থিত? ইয়াক কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? এনসাৰ ক হৰপ্পা সভ্যতা ভাৰতৰ পশ্চিম অঞ্চলত আৰু পাকিস্তানৰ এটা অংশত অৱস্থিত আছিল। খ 1921 চনত দয়াৰাম সাহানীয়ে ইয়াক আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 30 গুটিমালা বা মণিমালা তৈয়াৰ কৰা প্ৰধান কেন্দ্ৰবোৰৰ নাম লিখা। এনসাৰ চানহুদাৰো, নাগপুৰ আৰু ৰাজকোট। কুৱেশ্যন নম্বৰ 31 হৰপ্পা সভ্যতাৰ লোকসকলে কি জন্তুৰ মাংস খাইছিল? এনসাৰ গৰু, মহ, ভেড়া, ছাগলী আৰু উট। কুৱেশ্যন নম্বৰ 32 লথাল কেন্দ্ৰত ব্যৱহৃত কৰা ইটাৰ ব্যৱহাৰ কি আছিল? এনসাৰ ক জুইত পৰা ইটা আৰু খ ৰ'দত শুকুৱাই প্ৰস্তুত কৰা ইটা। কুৱেশ্যন নম্বৰ 33 হৰপ্পা সভ্যতাৰ জোখ-মাখ পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনসাৰ ক জোখ-মাখৰ বাবে ব্যৱহাৰ কৰা দগাবোৰ চাৰ্ট নামৰ বিশেষ ধৰণৰ শিলৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল। খ সেই দগাবোৰত কোনো দাগ বা চিহ্ন পৰিলক্ষিত হোৱা নাছিল। কুৱেশ্যন নম্বৰ 34 হৰপ্পা সভ্যতাৰ আৱিষ্কাৰক হিচাপে তিনিজন ব্যক্তি কোন আছিল? এনসাৰ ক ৰাখালদাস বেনাৰ্জী, খ দয়াৰাম সাহানী আৰু গ চাৰ্জন মাৰ্চেল। কুৱেশ্যন নম্বৰ 35 সিন্ধু উপত্যকাৰ সভ্যতাত ওমান দেশৰ কি সম্পৰ্ক আছিল? এনসাৰ ক সিন্ধু উপত্যকাৰ তামৰ লগত ওমানৰ তামৰ যথেষ্ট মিল আছিল, দুয়ো ঠাইতে তামৰ নিকেল পোৱা গৈছিল। খ হৰপ্পাৰ লেখীয় পত্ৰ ওমানতো পোৱা গৈছে। কুৱেশ্যন নম্বৰ 36 ভাৰতত পুৰাতত্ত্ব বিজ্ঞানৰ জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক কোন আছিল? শুদ্ধ উত্তৰ দিয়া। ক দয়াৰাম সাহানী, খ চাৰ্জন মাৰ্চেল, গ ৰাখালদাস বেনাৰ্জী। এনসাৰ খ চাৰ্জন মাৰ্চেল। কুৱেশ্যন নম্বৰ 37 হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে শস্য গুড়ি কৰাৰ কাৰণে কি ধৰণৰ সঁজুলি ব্যৱহাৰ কৰিছিল? এনসাৰ ক বাৰে মিহলি সামগ্ৰীৰ সংমিশ্ৰণ, মিশ্ৰিতকৰণ আৰু ৰন্ধনৰ কাৰণে খুন্দনা বা জাতীয় সঁজুলি ব্যৱহাৰ কৰিছিল। খ এটা ডাঙৰ শিলৰ ওপৰত এটা সৰু শিল লৈ সামগ্ৰীবোৰক দুটা শিলৰ মাজত হেঁচা দি সেইবোৰক তেওঁলোকে ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 38 হৰপ্পাত আৱিষ্কৃত জাত কি ধৰণে ইয়াৰ বাসিন্দাসকলক ৰন্ধা বঢ়াত সহায় কৰিছিল? এনসাৰ জাতবোৰৰ কিছুমানত নিৰ্মিত হৈছিল কঠিন আগ্নেয় শিল বা জলীয় শিলৰ দ্বাৰাই। জাতবোৰ খুব সঘনাই ব্যৱহাৰ কৰাৰ আৰু জোৰেৰে ব্যৱহাৰ কৰাৰ ইংগিত পোৱা যায়। শাক পাত থেতালিবলৈ
অথবা ৰন্ধা বঢ়াৰ বাবে মছলা আদি পিহাতেই সীমাবদ্ধ আছিল কুৱেশ্যন নম্বৰ 39 জাতত ব্যৱহাৰ কৰা শিল টুকুৰাক কোনে আঞ্জাৰ মছলা গুৰি কৰাৰ শিল বুলি অভিহিত কৰিছিল কোনে আৰু কোন গ্ৰন্থত এনসাৰ ক আৰ্নেষ্ট মেকৰ লগত খনন কাৰ্যত নিয়োগ কৰা বনুৱাসকলে খ কিতাপখনৰ নাম হৈছে আৰ্নেষ্ট মেকৰ ফাৰ্দাৰ এক্সক্ৰুভেশ্যন এট মহেঞ্জোদাৰো কুৱেশ্যন নম্বৰ 40 ভাৰতৰ হৰপ্পা সভ্যতাৰ আৱিষ্কাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সেৱা আগবঢ়োৱা দুজন ভাৰতীয় পুৰাতত্ত্ববিদৰ নাম লিখা এনসাৰ ক দয়াৰাম সাহনী আৰু খ ৰাখাল দাস বেনাৰ্জী কুৱেশ্যন নম্বৰ 41 1924 চনত ভাৰতত বৃত্তিধাৰী পুৰাতত্ত্ববিদ ছাৰ মাৰ্শ্বালৰ নিযুক্তিৰ আগতে তেওঁ কোন দুখন ৰাজ্যত খনন কাৰ্যৰ লগত জড়িত আছিল এনসাৰ ক গ্ৰীচ আৰু খ ক্ৰিট কুৱেশ্যন নম্বৰ 42 চিল মহৰৰ আৱিষ্কাৰৰ দ্বাৰা কেনেকৈ পুৰাতত্ত্ববিদসকলে উপকৃত হৈছিল এনসাৰ কাৰণ এইবোৰে সভ্যতাটোৰ সঠিক সময় নিৰূপণ কৰাত সহায় কৰিছিল লগতে বিভিন্ন ঠাইত উপলব্ধ চিল মহৰে এইটোক সকীয়াই দিছিল যে এই অঞ্চলবোৰ পুৰাতাত্ত্বিক সংস্কৃতিৰ অংগ বুলি ধাৰণা কৰিছিল কুৱেশ্যন নম্বৰ 43 হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুবোৰ কি আছিল এনসাৰ সেইবোৰ আছিল সোণ ৰূপ তাম ব্ৰঞ্জ সি ক্ৰিটেল কোৱাৰ্ট বা শ্বেত পাহাৰ আদি কুৱেশ্যন নম্বৰ 44 হৰপ্পা সভ্যতাৰ যুগৰ কৃষি পদ্ধতিৰ বিষয়ে আলোচনা কৰা এনসাৰ ক কৃষি পদ্ধতিতে তেওঁলোকে নিৰ্ভৰশীল আছিল খ তেওঁলোকে বছৰত দুটাকৈ খেতি কৰিছিল গ কৃষিত তেওঁলোকে নাঙল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে কুৱেশ্যন নম্বৰ 45 হৰপ্পা সভ্যতাৰ সময়ত ভাৰতৰ লগত সম্পৰ্ক থকা তিনিখন বহিৰাজ্য কি আছিল এনসাৰ ক ওমান খ দিলমুন গ মেছ'পটেমিয়া কুৱেশ্যন নম্বৰ 46 হৰপ্পা সভ্যতাত তাম ক'ৰ পৰা সংগ্ৰহ কৰা হৈছিল এনসাৰ ক আৰৱ উপদ্বীপৰ দক্ষিণ পশ্চিম অঞ্চলত অৱস্থিতসকলৰ পৰা খ হৰপ্পাতো তাম উদ্ধাৰ কৰা হৈছিল তাকো ব্যৱহাৰত লগাইছিল কুৱেশ্যন নম্বৰ 47 কি পথেৰে হৰপ্পাবাসীয়ে বহিৰ্বিশ্বৰ বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিছিল এনসাৰ ক সাগৰীয় পথৰ তেওঁলোকে আশ্ৰয় লৈছিল হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কৃত চিল মহৰত থকা ডাঙৰ চিত্ৰই বাণিজ্যৰ প্ৰসাৰতাকে বুজাইছিল খ মূল পথেদি তেওঁলোকে নানা ঠাইৰ লগত হৰপ্পা যুগৰ বহিৰ্দেশৰ লগত সম্পৰ্ক স্থাপন কৰাৰ প্ৰমাণ পোৱা যায় কুৱেশ্যন নম্বৰ 48 হৰপ্পাত উদ্ধাৰ হোৱা পুৰাতাত্ত্বিক সমলবোৰ কি আছিল আনসাৰ সেইবোৰ আছিল আৱাসগৃহ সাজ সজ্জা মাটিৰ বিভিন্ন ধৰণৰ যন্ত্ৰ অস্ত্ৰ শস্ত্ৰ আৰু হাতিয়াৰ আদি কুৱেশ্যন নম্বৰ 49 মেলুহা শব্দটিয়ে কাক বুজাবলৈ চেষ্টা কৰিছিল এনসাৰ প্ৰাচীন মেছ'পটেমিয়া সভ্যতাৰ মানুহে মেলুহা শব্দটোৰে হৰপ্পা সভ্যতাক বুজাইছিল এইটো বুৰঞ্জীবিদসকলে মানি লৈছে কুৱেশ্যন নম্বৰ 50 হৰপ্পা সভ্যতাৰ পতনৰ কাৰণবোৰ ফহিয়াই চাবলৈ কিছুমান অনুমানৰ ওপৰত আশ্ৰয় কৰি আছিল তাৰে ভিতৰত এটাৰ বিষয়ে বুজোৱা এনসাৰ ভূমিকম্প বা মহামাৰীৰ কাৰণেই অতি বিশৃংখলভাৱে মৰা শৱবোৰ য'তে ত'তে পৰি আছিল সেইটোৱে প্ৰমাণ কৰে তেনেকুৱা ভয়াৱহ কাৰণৰ বাবেই এই সভ্যতাৰ অন্ত পৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ